নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা স্থানৰ অভাৱ হ'ল পাৰ্বত্য জিলাৰ 5 বিধায়কৰ অৰ্হতাৰ অভাৱ নে আঁৰত ৰাজনৈতিক পাশাক্ষেপ কাৰ্বি সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত মংগল সিং ইংতিৰ বাসভৱনত হঠাৎ বিধ্বংসী অগ্নিকাণ্ড ক্ষয় ক্ষতিৰ পৰা ৰক্ষা বাসভৱন আৰু আৱাসিক নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কোৱা হয় ৰাজনৈতিক পথত কোনো আপোন নহয় অথবা শত্ৰু সদায় শত্ৰু নহয় আপদ বাক্যশাৰী এতিয়া 100% বাস্তৱ হোৱা দেখা গ'ল 2 মে'ত নিৰ্বাচনী ফলাফল ওলোৱাৰ পিছতে দুকমুকালিতে গৈ মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হোৱা কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সহিত 5 বিধায়কৰ আশাত চেঁচা পানী পৰিল দপ্তৰ অগপৰ নেতাৰ ভাগ্যত পৰিল নতুনকৈ বিজেপি হোৱা একালৰ কংগ্ৰেছৰ নেত্ৰীৰ ভাগ্যত পৰিল গুৰুত্বপূৰ্ণ দপ্তৰ কিন্তু 14জনীয়া মুখ্যমন্ত্ৰী শৰ্মাৰ মন্ত্ৰীসভাত দপ্তৰ এটাও ভাগত নপৰিল পাহাৰৰ 5 বিধায়কৰ ভাগত নপৰিল আনকি পাৰ্বত্য উন্নয়নৰ বিভাগটো সহি সংগ্ৰহ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনোৱাৰ পক্ষত সমৰ্থন আদায় কৰিলে এই সকলে কিন্তু মূৰকত এই সকলকে পিঠি দিলে স্বয়ং মুখ্যমন্ত্ৰীয়ে এতিয়া শৰ্মাৰ মন্ত্ৰীসভাত বহি মন্ত্ৰী যোগেন মোহনে ভৈয়ামৰ পৰা তদাৰক কৰিব পাহাৰ অঞ্চলৰ বিভিন্ন উন্নয়নমূলক আঁচনি পিঠা কেতিয়া খাবলৈ পাম বুলি কেৱল অপেক্ষা কৰি বহি থাকিব আমাৰ পাহাৰৰ বিধায়ক তথা নেতাসকল অপেক্ষাৰ বাবে ইফালে সময় নষ্ট আনফালে পিঠা জোখা জনেও জানো এনে জুখিব পিঠা নতুবা হয়তো ইয়াৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে অনাগত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ নিৰ্বাচনক লৈ সি যি কি নহওক এই সন্দৰ্ভত স্পষ্ট হ'ব অনাগত সময়ত নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ দিন দুপৰতে হঠাৎ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ'ল কাৰ্বি সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত মংগল সিং ইংতিৰ টিফুস্থিত বাসভৱনত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত বিৰাট ক্ষয় ক্ষতিৰ আশংকাৰ পৰা ৰক্ষা পৰিল বাসভৱন তথা ইয়াৰ আৱাসীসকলৰ মঙ্গলবাৰে পুৱা ভাগৰ প্ৰায় 11:30 বজাত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডটো প্ৰয়াত মুখ্য কাৰ্যবাহী মংগল সিং ইংতিৰ বাসভৱনৰ একেবাৰে সমীপৰ এটা ঘৰত ৰখা ৰবৰৰ দমত লাগিছিল এক জুই প্ৰত্যক্ষ কৰাৰ লগে লগে হোৱা লাগে ভাড়াঘৰৰ আৱাসীসকল তাৰ পিছত ঘটনাটো অৱগত হোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বহিকনিক অৱগত কৰা ইংতি পৰিয়ালে অগ্নিকাণ্ডৰ খবৰ পোৱাৰ মাত্ৰে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয় কলা কলা ধোঁৱাৰে আকাশত চানি ধৰা জুই লেলিহান শিক্ষাক নিৰ্বাপিত কৰিবলৈ সক্ষম হয় বিৰাট ক্ষয়ক্ষতিৰ সম্ভাৱনাৰ পৰা ৰক্ষা পৰে বাসভৱনটোৰ আৱাসীসকল উল্লেখ্য বিধ্বংসী অগ্নিকাণ্ডটো প্ৰায় 40,000 মূল্যৰ জ্বলি নষ্ট হয় সিতামে পাদের ডিপিন পেন ফায়ার ব্রিগেড তুম একদম নাংলা পর পেন নাংলি দুন রকমাল আছে মে মাগে পাহামলং চিরল আছে ফায়ার ব্রিগেড ডিপার্টমেন্ট ফানি তুম চুরো পার পিগলো আপর পাদের ডিপিন পেন টাইমলি পেন পালি দুন পনিল তুম দিনিয়া ক্লং পেন চুরো পার পিগলো হরমু মাগে 30 to 40,000 পুজিনিল তুম দनको অ্যাসেসমেন্ট করিলে হে রবর সিবিকক জন্মতে কে কাইতা রবর স্টোর বেলেকে আবে থাংতা কোন আপর লঞ্চ আছে আপর কে নালি তুম লাং দেন তাড়াতাড়ি মানিল তুম মালা লাং থাকতে দে লো 11:30 লমসি পাংচেং বন সেটা লা সোপন পেন দে ডিপিন মজি ফায়ার ব্রিগেড নাংলে রগলো কন্টাক্ট মা হেদি मे आखरी पेन जीवन इतना माथा तेंगे है दी रबर से स्टोर मत है पर कुआन नुंग ना से उर्टा उर्बम है महापु में से पु चेतेरान दे ना सोंसी माथा नहीं लेता मोर नाम श्री विजय सिंह बे सीनियर स्टेशन ऑफिसर डिपो फायर ब्रिगेड आज 11:45 বজাৰ আমি ইয়াতে জুই লগা বুলি খবৰ পালো আৰু লগে লগে আমি গাড়ী দুখন গাড়ী আহিলো আহি কিনে আমি ইয়াত দেখিলো ঠাইটো নাম এটা ৰংমংৱে গাঁও আৰু ঘৰ আৰু এক্স ইএমৰ তেখেতৰ নামটো মংগল সিং এক্স ইএম
মৰচিংটি তেখেতৰ ঘৰ এইটো বেক চাইড এইটো ৰাবাৰ এটা শুকোৱা জেগাত আছিলে সেই জেগাটো তাৰমানে জুই জ্বলি উঠি গ'ল এতিয়া ৰাবাৰ শুকাওঁতে তাৰপাছতে আৰু আমি তুৰন্ত আহি কিনে মানে জুই নমাই দিলোঁ এতিয়া প্ৰব্লেম একো নাই আমি গোটেই ভালদৰে পৰীক্ষা কৰি চালোঁ ইয়াত এটাই জুই চুই নাই এতিয়া পূৰা ঠিকে আছে মানুহ কিবা ক্ষতিপূৰণ আছে নেকি মানুহ একো হোৱা নাই ইয়াতে আমি দেখিব পোৱা মতে মানুহ একো হোৱা নাই আৰু আমাৰ মানুহবিলাকেও ঠিকে কাম কৰিছে আৰু লগে লগে আমি জুই নিয়ন্ত্ৰণ কৰি দিলোঁ একো প্ৰব্লেম এতিয়া হোৱা নাই ষ্টেফান টাৰ্ণৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Chorol hoy pokchukor jinjin da nangna. Igar koi bong manai wangsarak thani pokchukor ong. Ko pipono bong Pipolote. Igar koi ni pokchukor eluti men duwai nang nam bidam thani chichakun elo. Ajo pordo loge bong Pharmacy jingkira po bunan ke Dam lang no hi kilong bang pujimini. Pokchokor dawai nang pidun tha Lada katok 24/7 open pu 0 anteng puluman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo Lahan lo alon medical store Icheng si karbiang bongpen kang pucheng pharmacy Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji Lapen kilong le adawai nang li order pikang lote prapjin pen long ponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tami humrig non. Anso se kachini jiaphan abiar kipia number along humrig tami. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কৰ্ম বিমুখ একাংশ চৰকাৰী কৰ্মচাৰীৰ বাবে লাখে মাথোন অজুহাত কোভিড প্ৰটোকল মানি চৰকাৰী অথবা বেচৰকাৰী বিভাগত নিত কৰ্মচাৰীৰ উপস্থিতিৰ সংখ্যা বাঢ়ি দিছে 50%, কিন্তু 1% কৰ্মচাৰীৰ উপস্থিতিৰ সংখ্যা দেখা গ'ল এখন চৰকাৰী বিভাগত সম্প্ৰতি সমগ্ৰ বিশ্বতে সময়বোৰ একেবাৰে দুখ সময় হৈছে স্বাস্থ্য তথা প্ৰাণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে মহামাৰী কৰোনাই কৰোনা দ্ৰুত সংক্ৰমণ ৰোধৰ ব্যৱস্থা হিচাপে চৰকাৰে বহু নীতি নিয়ম নিৰ্দিষ্ট কৰি তাক শৃংখলাবদ্ধভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে চৰকাৰী তথা বেচৰকাৰী দপ্তৰসমূহৰ 50% কৰ্মচাৰী উপস্থিতিৰ নিৰ্দেশ দিছে যদিও বকলীয়া গড়কাপ্তানি সম্বন্ধলত সপ্তাহটোৰ প্ৰথম দিনা অৰ্থাৎ সোমবাৰে দেখা গ'ল মাত্ৰ এজন কৰ্মচাৰীৰ উপস্থিতি সপাখে মাথোন উদং টেবুৰ চকী আনহাতে বিভাগীয় অভিযন্তাক এই বিষয়ে জনাবলৈ বা আলোচনা কৰিবলৈ ফোন কৰিও অভিযন্তাক ফোনত নাপালে সাংবাদিকৰ আগত বুলি ব্যক্ত কৰে উচুকাৰ নেতা জিন্তু হাজৰিকাই আপোনালোকৰ অফিচৰ ষ্টাফ নাই যে 50%ৰ পৰা 12টা বজিলে এতিয়ালৈকে কেতিয়া আহিব 12টা বজাত 2টা বজাতো বন্ধ হৈ আছে হা PWD ৰোড ডিভিজনৰ আণ্ডাৰত ইয়াত আজি PWD অফিচত আমি উচুকা এটা দলে আমি আহিছিলোঁ আহাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে ইয়াত কোনো অফিচিয়েল ষ্টাফ নাই এজন ব্যক্তিক আমি কেচিয়াৰ বুলি এজন ব্যক্তিক লগ পাইছোঁ তেওঁ অভিযোগ দিছে আমাৰ ওপৰত যে 50% মানুহ থাকিব লাগে কিন্তু আমি 50% এজনো আমি ইয়াত তেনেকুৱা ধৰণৰ মানুহ দেখিব পৰা তেওঁকে আমি দেখিছিলোঁ আৰু বাকী কোনো লক্ষ্য কৰিব পৰা নাই কিন্তু PWD বকলীয়া ৰোড ডিভিজনৰ আণ্ডাৰত বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বিভিন্ন ধৰণত ইয়াৰ যোনখিনি খেলি মেলি তেনেকুৱা ধৰণত অফিচিয়েলি বিভিন্ন ধৰণত ওলাই আছে অভিযোগ কিন্তু এইটোৱে এটা প্ৰমাণিত হৈছে যে অফিচ ষ্টাফ নাহাৰ কাৰণে ইয়াত যে ব্যাপক খেলি মেলি হৈ আছে সেইকাৰণে আমি দাবী জনাব বিচাৰোঁ সংবাদ মাধ্যমৰ থ্ৰুদি অটোনমাছ কাউন্সিল কৰ্তৃপক্ষসকলক যে ডেভেলপমেণ্ট নামত যদি অফিচিয়েলি ষ্টাফে যদি নাথাকে তেতিয়াহ'লে ডেভেলপমেণ্ট ক'ৰ পৰা হ'ব
ইয়াত আজি যাৰ যাৰ ডিউটি আছিলে সেইটোৰ ওপৰত অতি সোনকালে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে বুলি আমি দাবী জনাইছোঁ আৰু তেওঁলোকক অতি সোনকালে নিলম্বন কৰিব লাগে বুলি আমি সংবাদ মাধ্যমৰ থ্ৰুদি অট'নমাছ কাউন্সিল কৰ্তৃপক্ষসকলক আমি ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ যদি আগন্তুক দিনত যদি আকৌ যদি তেনেকুৱা জনত হয় তেতিয়াহ'লে আমি অনাগত দিনত এই অফিচটোৰ ওপৰত আমি তলা লগাবলৈ বাধ্য হ'ম কাৰণ অফিচটো থকাতকৈ নাথাকাই ভাল তেনেকৈ হৈছে এতিয়া যদি গৰু ছাগলী সোমাই যদি গুৰুত্বপূৰ্ণ যদি ফাইলবিলাক যদি খাই দিয়ে গৰু ছাগলীসকলে তেতিয়াহ'লে তাৰ বাবে ৰেছপন্সিবল কোন হ'ব সেইকাৰণে অট'নমাছ কাউন্সিলে অতি সোনকালে এই ওপৰত একশ্যন ল'ব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ লাংহিনৰ পৰা ৰুস্তম টকবি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ